ইফালে আমাৰ ভোজনালয় নিৰ্মাণ হৈ আছে, প্ৰতিনিধি সভা কক্ষ নিৰ্মাণ হৈ আছে, বিশেষ শিবিৰ নিৰ্মাণ হৈ আছে, মূল মণ্ডপ নিৰ্মাণ হৈ আছে, এইফালে আপোনাৰ বিপণীসমূহ নিৰ্মাণ হৈ আছে। মুঠতে আপোনাৰ চাৰিওফালে আমাৰ ভকতভাৱে কৰ্মত নিয়োজিত হৈ আছে। হয়, এতিয়ালৈকে কি কাম হৈছে? বৰ্তমান এতিয়ালৈকে সম্পূৰ্ণ আমাৰ প্ৰায়খিনি কাম আমাৰ 80% ইতিমধ্যে আমাৰ কাম শেষ হৈছে। আমাৰ যিসমূহ আমাৰ এতিয়া বাপজনে কৈ গ'ল, আমাৰ যিখিনি আমাৰ মূল মণ্ডপ এতিয়া ইতিমধ্যে বনি আছে, মূল মণ্ডপৰ আমাৰ 70% কাম ইতিমধ্যে শেষ হৈছে। আমাৰ খুব 3-4 দিনৰ ভিতৰত আমাৰ 100% কাম সম্পূৰ্ণ হৈ উঠিব। ইয়াৰ পিছতে আমাৰ বিভিন্ন ভিতৰত যিখিনি আমাৰ কৰ্মী শিবিৰৰ পৰা ধৰি আপোনাৰ সেৱা বাহিনী শিবিৰৰ পৰা ধৰি গোটেই বস্তুখিনি আমাৰ প্ৰস্তুতি ইতিমধ্যে চলি আছে। সেয়েহে আমি আশা ৰাখিছোঁ সকলোৱে আমাক সহায় সহযোগ আগবঢ়াওক। আমি ইয়াৰ পৰাই আমি সকলোলৈকে আমি কৰজোৰে নিবেদন কৰিছোঁ, আহক সকলোৱে ওলাই আহক, আহি আমাক সহায় সহযোগ আগবঢ়াই আমি যেন এই জোনাই চিমেণ্ট চাপৰি এই চেয়ান পথাৰত যি আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 92 সংখ্যক বাৰ্ষিক অধিৱেশন লাগি আমি অনুষ্ঠিত কৰিছোঁ, যাতে সফল ৰূপায়ণ হয় তাৰ বাবে আমি সকলোকে ওলাই আহি আমাক সহায় সহযোগ আগবঢ়োৱাৰ বাবে আমি সেৱা ধৰিছোঁ। কৃষ্ণ। এতিয়া অসমৰ বাহিৰৰ কোন ৰাজ্যৰ পৰা ইয়াতে ভকতসকল আহি এতিয়া সমৰ্থ হ'বহি? কৃষ্ণ জয়গুৰু শংকৰ। আমাৰ অসমৰ দিল্লী মহানগৰীৰ পৰা ধৰি আপোনাৰ কোচবিহাৰ